ফ্ৰেণ্ড ৱেলকাম বেক মাই চেনেল মিক্সাৰ। আজি হাৰিয়ানাৰ কিছু মই দৃশ্য দেখাই আছোঁ। হাৰিয়ানাত আহিছোঁ, বাকী ভিডিঅ' কিছুমান কৰিছোঁ, কালিও কৰিলোঁ, কিন্তু আজি দেখাম আৰু আৰম্ভণিৰ পৰাই কিছুমান ইয়াৰ খেতি বাতি কিছুমান পথাৰ চথাৰ দেখাম আৰু সকলোবোৰ আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। ইয়াত পোহনীয়া জীৱ জন্তু বহুত আৰু ডগ চগ এইবোৰ বহুত আৰু গৰুবোৰ বহুত ডাঙৰ ডাঙৰ হয়। গাঁও এখন হাৰিয়ানা জিন্দ ডিষ্ট্ৰিক্টৰ বদনপুৰ গাঁও হয়, তাত আহিছোঁ। এইফালে বিয়া এখন চলি আছে, সেইখন বিয়া হয় বহুত ধুমধামত। বাৰীবোৰ এনেকুৱা তাত গাঁৱৰ ৰাস্তাবোৰ হয় আৰু তেনেকুৱা। আৰু এইটো নেহেৰ বুলি কয়, এইটো নেহেৰ। ইয়াত পানীবোৰ বহুত ঠাণ্ডা ঠাণ্ডা পানী হয়, হিমাচল প্ৰদেশৰ পৰা বৈ আহিছে। পানীবোৰ ধুনীয়া আৰু তাৰমানে চাফা পুৰা আৰু এইবোৰ বান্দাৰ হয় ইয়াত। বাপৰে, বান্দাৰো বহুত আছে ইয়াত, সকলো বস্তু আছে আৰু মানে এইবোৰ। তैरना आता है वो ना आता है जो तैरना नहीं जानता है वो फिर बाहर बैठ के नहाता है। बाहर बैठ के नहाता है। नहाने के लिए तो कुछ ऐसा है ही नहीं यहाँ पर। कहाँ बैठ के नहाता है, ऐसा सीढ़ी भी नहीं है। आगे दिखाता हूँ, सीढ़ी है कहीं कहीं। और आगे ये है। कुत्ता नहर पार कर रहा है। वो क्या है? वो डॉग है, नहर पार कर डॉग रहा। हाँ, डॉग पार कर हाँ। गया। ये देखो, वाह, बहुत टैलेंटेड है डॉग। ये देखो। ইয়াত মানে গৰুৰ গাড়ীবোৰ চলায়, মহিলা মানুহে চলায়। গৰুৰ গাড়ী, ঘোঁৰাৰ গাড়ী এইবোৰ মহিলাই চলায়। পুৰুষেও চলায়, কিন্তু পুৰুষতছে মহিলা বেছি দেখা পাইছোঁ। আৰু মানে চব খেতিৰে আৰু মানুহবোৰ খেতিৰে ধনী, বেলেগ আৰু একো হেৰি নাই। ইয়াত খেতি বাতি কাৰণে চাকৰিয়াল বহুত কমেই আছে, বেছিভাগ মেক্সিমাম খেতিৰে ধনী, খেতি কৰে। আৰু মানে ভাল লাগে বাৰু। হাৰিয়ানাৰ জিন্দ ডিষ্ট্ৰিক্টৰ বদনপুৰ গাঁও বহুত ডাঙৰ এৰিয়া হয়। তাতে বহুত বস্তু আছে, চব খেতিৰে বেছিভাগ। ধুনীয়া আৰু মনোমোহা দৃশ্য। এইফালে এইটো নদীটো নেহেৰ বুলি কয়। ধুনীয়া পানীবোৰ হিমাচল প্ৰদেশৰ পৰা আহিছে, পানীবোৰ বৈ পেলাই অলপ দেখাম আৰু ভাল কৰে। वो नहाने के लिए और जो तैरना नहीं जानता ना, हाँ उनके लिए हाँ गोरू भैंस पानी पीना। अच्छा। এইবোৰ ঘেঁহুৰ খেতি হয়, ঘেঁহু য'ত আমি আটাৰ গুড়া বনোৱা হয়, এইবোৰ খেতি হয় তাৰে। বাকী এনেও গাছ এইবিলাক শাল গছ হয় চাগে, বহুত গাছবোৰ বেছি পাত নাই, ইমান গছ নাই ইয়াতো। এইবোৰ ভেড়া ছাগলী ইয়াত। বকৰি ये दूध वाला बकरी है। ইয়াত গাখীৰ দিয়ে আৰু এইবোৰে। বাকী কিন্তু ইয়াত গৰুবোৰো বহুত ডাঙৰ ডাঙৰ দেই, বাপৰে বাপ, আচৰিত। মোতকৈও শ আছে। दूध वाला। दूध वाला दूध देता है। हाँ, हाँ, सभी दूध। वो तो उसका बना, वो उसका नीचे। ओ वो वाला ना, हाँ, ओ ये वाला दूध देता है। हाँ, दूध क्या बिक्री क्या करता है, सेल करता है। हाँ, अच्छा। मंडी के लिए थोड़ा सा करो। दूर से आया ये घूमने। खरा হৈছে, खरा হৈ যায় আছে হৈছে। स्कूटर को हर रोज अंदर करना। ये बहुत बड़ा है। हाँ वो तो है, ये रोज फ्रेश है ना। এইবোৰ ইয়াৰ ভেজ বুলি কয়, ভেজ। ইয়াত আমাৰ ভাতসকলে গাখীৰ দিয়ে আৰু এইবোৰে গাখীৰ দিয়ে আৰু এইবোৰ গাখীৰ বহুত
3 1 লিটাৰ লাখ, 4 1.5 লাখ এই 3 লিটাৰ বুলি নহয় 1 7 লাখ লিটাৰ 10 1.5 লাখ লিটাৰ 12 লিটাৰ এনেকৈ দিয়ে গাই এজনী মানে তাৰমানে বেছি আৰু গাই এজনী গৰু এইটো গাই গৰু হয় साहिवाल গাখীৰ বহুত দেই এই গাই গৰু मशीन से कटाई करेंगे इसको এইটো মিচিঙত কাটে বোলে এইটো बारीक का होगा কাটিলে এইটো গৰুৰ তাৰমানে হেৰি আৰু আধাৰ হয় খানা नाइट्रोजन की मात्रा बेसी इसमें নাইট্ৰজেন কা মাত্ৰা বহুত है এইবোৰ খেতি আৰু ইয়াৰ ফাৰ্ম হয় এনেকা ইয়াত গড ফাৰ্ম এখন ছাগলৰ হেৰি আছে ইয়াত দেখাই আছোঁ বাৰু কৈ ছাগলী ফাৰ্মত আহিছোঁ ইয়াৰ হাৰিয়ানাৰে হয় তাৰ अंकल जी का ओनर है हाँ उसका फार्म गट फार्म है उनका है फार्म जिन डिस्ट्रिक्ट का তেওঁলোকৰ मैं कर रहा জিন ডিষ্ট্ৰিক্ট का है জিন ডিষ্ট্ৰিক্টৰ হয় रामकला जाट ৰামকালা জাত ৰাম এইটো ৰামসাগৰ বুলি কয় रामकला जाट ৰামকালা জাত जाट জাত जाट আচ্ছা আচ্ছা দেখাইছোঁ ধুনীয়া ধুনীয়া ইয়াৰ গাখীৰো খীৰাই থাকে दूध दूध निकलता है क्या दूध निकलता है हाँ दूध निकलता है हाँ वो दूध क्या करता है बस कुछ घी मक्खन ऐसा बनाता है ना क्या हाँ लस्सी मक्खन चाय চাই মে सभी গুমুৰ খেতি এইবোৰ খেতিয়ে বেছি হয় আৰু ইয়াত এইবোৰে কৰে আৰু ইয়াত বাকী তেনেকুৱা আৰু এই কৰে সৰিয়হৰ কৰে লগতে এইবোৰো কৰে আৰু গুমুৰ খেতিটো বেছি চবতছে বেছি ইয়াত বেয়া নালাগে চব খেতিৰে মানুহ ভালে লাগে কিন্তু মানুহবোৰে অলপমান নিচাযুক্তটো বেছি খায় নিচাটো বেছি খায় বিড়ি চিৰি খাই থাকে খেতিৰ মানুহ যাতে আৰু মাছ মাংস কোনো নাখায় তাতে 90% মাছ মাংস নাখায়েই 10%হে খায় বাকী নাই বেয়া নালাগে ভালে লাগে মানুহবোৰো ভাল পায় আমাৰ অসমৰ মানুহ ভাল পায় কিন্তু আমাৰ অসমৰ মানুহ কিন্তু ইয়াতে সিহঁতক কাৰণ সিহঁতক চবকে ছোৱালী লাগে ছোৱালী তাৰমানে চবকে আৰু ছোৱালী চাই দিব লাগে হেৰি কৰি দিব লাগে সেইবোৰ আৰু তাৰমানে সিহঁতৰ বিয়া কৰাৰ কাৰণে বেছিভাগে মোক ছোৱালীৰ কথাই কৈ আছে আহিছোঁ এইবোৰ ইয়াৰ গাইবোৰ বহুত ডাঙৰ ডাঙৰ হয় তাৰমানে ধৰিবই নোৱাৰি কি ডাঙৰ ডাঙৰ ভয়ে লাগে কাষত যাব হিনকাই দিব বুলি এইটো গাই হয় গাই হয় এইটো ভেজ হয় এই ভেজ কেইটাই না এই ভেজ হয় ইয়াৰ ভাল গাখীৰ দিয়ে মহি আৰু আমাৰ ভাষাত ক'ব গ'লে বাকী এইগিলাখানটো হেৰি হয় এইটো ভেজ এইটো ডাঙৰ চবত চাই এইটো ডাঙৰ হয় বহুত ডাঙৰ ডাঙৰ হয় দেই গাই দুধ গাখীৰ দিয়ে আৰু ইয়াত আছোঁ আৰু এইবোৰ ফ্ৰেছ হয় ধুনীয়া ধুনীয়া আৰু এইবোৰ ভেজৰ গৰুৰ লাদ্দা এইগিলা গোবৰ হয় চব কিন্তু ঘৰ বনাই থৈছে এইটো মেজিৰ নিচিনা পূৰা আৰু যেনে ঘৰ বনাই বনাই থয় ভাল লাগে আৰু বহুত ডাঙৰ হেৰি আছে এনেকুৱা হাৰিয়ানাৰ এইটো বাচ্চা এফালে আংকেল এটাৰ ইয়াৰ পৰা মূল্য হেৰি কৰি আছে ये अंकल है उन लोगों का है अंकल लोगों का है या हमको ये ইয়াত বগৰী দেখা পায় বগৰী খেতি কৰিছে এইবোৰ লাগি আছে बड़ा बड़ा होगा ना अभी छोटा है ये देख कितना लग रहे हाँ पका नहीं है अभी तक न पक्या को नहीं बड़ा कच्चा रह रहा है हाँ हाँ पकेगा जल्दी क्या है हाँ? फ्रूट्स का घास है वो है फ्रूट्स का वो भी है वो अमरूद के हैं अमरूद का है हाँ हाँ ये बगरी का है हाँ খাবো এনেকৈ কাটে আৰু
কাটি পেলাই এনে গৰুক খুৱাই এইবোৰ খুৱাই আৰু এনেকৈ কৰি। সেইটো মিচিং হয়। ইয়াত পানী আছে, পানী ইয়াত বান্ধে। प्रोटीन है ये क्या था ना उसको ये कैसा गाय खिलाता है हरा हुआ भी खिलाता है अच्छा मतलब থাকাটো এনেকৈ হেৰি কৰে এনেকৈ মিচিং এইবোৰ খাব তেনেকৈ হেৰি কৰি দিয়ে আৰু সেইবোৰ ধানা খুৱাই দিয়ে। এইটো ঘকা বুলি কয়, আমাৰ তাতেও ঘকা বুলি কয়। সেইটো শুনিছিলোঁ, আমাৰ ককাহঁতে খাইছিল। ইয়াত কিন্তু আছে, প্ৰত্যেকৰ ঘৰে ঘৰে আছে, এনেকৈ খায় আৰু। ইয়াত এইবোৰ খাই নিচা চিচা গোটেই খায় আৰু, কিন্তু মাছ মাংসত বাহিৰে মাছ মাংস নাখায়, বাকী চব খায়। ঘূৰি আছোঁ। আমাৰ এইটো অসমৰে হয়, নগাঁৱৰ হয়। আহিছে এই ভাইয়া হে, এই আকাই হে, মিলিটাৰী কা অফিচাৰ থা, অফিচাৰ আছিল আৰু এতিয়া হৈছে আমাক ঘূৰাই আছে আৰু ইয়াত। আমাৰ যে আলহী হয় তাৰ হেৰি হয় আৰু ইয়াৰ পিন্ধকৰ পিজাক হয় আৰু তেনেকুৱা। হাৰিয়ানাৰ জিন জিলাত আছোঁ। আমাৰ এই আলহী হয় এনেকুৱা বাইদেউ এজনী নগাঁৱৰ, ইয়াত তাত ঘৰত আহিছোঁ। ইয়াতে নিজে ইয়াত আটাৰ গুড়া হেৰি কৰে, আটা সেইটো মিচিং এনেকৈ ইয়াত হেৰি কৰি আহে, এইফালেদি পৰে, এইটো চাইডেদি পৰে আৰু ঘৰতে আটা। এইজনী বাইদেউ আটা দেখাব আৰু নগাঁৱৰ হয়। এই দেখা ৰ'বা, এইবোৰ ঘৰতে হেৰি কৰা আটা হয়, ধুনীয়া মিহি পূৰা খাটি গুমুৰ ধুনীয়া। এইজনী বাইদেউ নগাঁৱৰ হয়, ইয়াত থাকে, ইয়াত বিয়া হৈছে। হাৰিয়ানাত আৰু চবৰে আৰু গুমুৰে খেতি, চব ঘৰতে আটা চাটা বেছি ৰুটি খাই না ঘৰ। यार मेरे फेस से दिखा हुआ अभी घोड़ा का फोटो आया इसमें? हाँ आया है सब फोटो आया है, दिखाऊंगा, ब्लॉग बना दूंगा मैं यूट्यूब पे। हाँ बाहर भी दिखाता हूँ। इसमें लिख दे वहाँ गोरख का नहीं है, गोरख को नहीं मानते हैं। गोरख बाबा को, गोरख को गोरख को क्या आता है? गोरक्षक। गोरक्षक, ओ अच्छा अच्छा। हाँ जी। हाँ वो तो हम कृष्णा भगवान को पालता हूँ ऐसा। ভালে লাগে, মানুহবোৰ বহুত ভাল হয়, মানুহক বহুত সন্মান আদৰ সন্মান কৰে। এই এটা দগী এটাই পিছ চাইডে তাত হেৰি কৰি আছে। এইটো হাৰিয়ানাত সকলোৰে ঘৰতে আছে। এইটোক অক্কা বুলি কয়, অক্কা হকা আৰু আমাৰ অসমীয়াত হকা বুলি কয়। এই হকাটোৱে চবৰে আছে, এই খায় আৰু এই হকা খায় আৰু বিড়ি খায়। दिखा रहे यहाँ पर का जो मंदिर है, मंदिर था की वस्तु क्या क्या बोला? खेल ओ खेत, यहाँ पर खेत है। हाँ बाकी दिखाऊंगा सब कुछ। गाड़ी ये गाड़ी से भी हमारा भी ये देखने को कुछ हाँ 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 घर है या हाँ ये नामघर है, नामघर है ये हरियाणा। ये पूजा करे, याद प्रसाद दे बुरा मीठे लाडू, यहाँ का पुजारी है सब। तो हाँ ये का ইয়াৰ হেৰি হয়, পূজাৰী হয়। ইয়াত এনেকৈ হেৰি কৰে আৰু হোম যজ্ঞ কৰে। নিচে পইচাই সকলোৱে পইচা দিছে, আছে মিঠা আছে, এইটো গদ গদ है। वहाँ पे नरेंद्र नाथ जी हैं, हाँ बीच में जोतराम जी हैं, राम जी, हाँ और ये गरु दासी जी हैं। गौरव नेता जी, हाँ हाँ ठीक है, थैंक यू दिखाया। और ये का है ये भैया का আংকুলটোৰ এইটো ভায়া কয় আৰু এনেকুৱা, আৰু ই আমাৰ অসমৰ হয়। বাকী ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ আৰু বাই।